নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোত আপোনাক স্বাগতম জনাইছো আজি আমি বুকছ এণ্ড অথৰ ৰিলেটেড কেইটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল হু কম্পাইলড এণ্ড পাব্লিছড দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনেৰী ইন 1867 1867 চনত প্ৰথমখন অসমীয়া অভিধান কোনে সংকলন আৰু প্ৰকাশ কৰিছিল অপচনবোৰ হ'ল অপচন এ হিৰেন গোহাঁই অপচন বি অলিভাৰ কাটাৰ অপচন সি মাইলছ ব্ৰনছন অপচন ডি হৰেন বিশ্বাস ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মাইলছ ব্ৰনছন নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ হেমকোষ হেমকোষৰ লেখক কোন অপচনবোৰ হ'ল অপচন এ তৰুণ চন্দ্ৰ বৰুৱা অপচন বি প্ৰমাদ কলিতা অপচন সি হেমচন্দ্ৰ বৰুৱা অপচন ডি সীমা বৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হেমচন্দ্ৰ বৰুৱা হেমকোষ is the first etymological dictionary of Assamese language based on Sanskrit spelling compiled by Hemchandra Barua. হেমকোষ হৈছে হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা সংকলিত সংস্কৃত বানানৰ ওপৰত আধাৰিত অসমীয়া ভাষাৰ প্ৰথম অভিধান আৰু হেমকোষ হৈছে অসমীয়া ভাষাত লিখা সেকেন্ড ডিকশ্যনেৰী আৰু ফাৰ্ষ্ট যেটো আছামিজ ডিকশ্যনেৰী আছিল সেইটো কম্পাইল কৰিছিল মাইলছ ব্ৰনছনে নেক্সট কুৱেশ্যনটো হ'ল Who is the author of History of Assamese Literature? History of Assamese Literature লিখক কোন অপচনবোৰ হ'ল অপচন এ ছাৰ এডৱাৰ্ড গেট অপচন বি হেম বৰুৱা অপচন সি জগদীশ ফুকন অপচন ডি বিৰিঞ্চি কুমাৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বিৰিঞ্চি কুমাৰ বৰুৱা Birinchi Kumar Barua was the winner of the Sahitya Academy Award in 1964 for his book in Assamese title Homor Loko Sangskriti. Birinchi Kumar Barua Debe 1964 চনত অসমৰ লোক সংস্কৃত কিতাপখনৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড পাইছিল নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য নভেল ইয়াৰিংগম ইয়াৰিংগমৰ লেখক কোন অপচনবোৰ হ'ল অপচন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপচন বি কৃষ্ণকান্ত সন্দিকৈ অপচন সি মহেশ্বৰ নেওগ অপচন ডি ৰচনা বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হি was the first ever Assamese writer to receive the Gyanpith Award for his novel Mrityunjay in 1979 and he also recipient of Sahitya Academy Award in Assamese in 1961 for his novel Yaringom. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে প্ৰথম অসমীয়া লেখক আছিল যিজনে জ্ঞানপীঠ বঁটা পাইছিল 1979 চনত মৃত্যুঞ্জয় নভেলখনৰ বাবে আৰু তেওঁ 1961 চনত সাহিত্য একাডেমী বঁটা পাইছিল ইয়াৰিংগমৰ বাবে নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক ৰূপালিম 1960 অপচনবোৰ হ'ল অপচন এ সৈয়দ আব্দুল মালিক অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা অপচন সি মহেন্দ্ৰ বৰুৱা অপচন ডি গণেশ গগৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল 1954 অপচনবোৰ হ'ল অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা অপচন বি নগেন ঠাকুৰ অপচন সি মহেশ্বৰ নেওগ অপচন ডি হেম বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হেম বৰুৱা বিকাম দ্য প্ৰেচিডেণ্ট অফ আসাম সাহিত্য সভা হেল্ড এট ধুবুৰী ইন 1972 হেম বৰুৱাই 1972 চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেওঁ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কিতাপখন লিখিছিল নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য author of the novel মিৰি জীয়ৰী 1894 মিৰি জীয়ৰী উপন্যাসখনৰ লেখক কোন অপচনবোৰ হ'ল অপচন এ ৰজনীকান্ত বৰদলৈ অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপচন সি হেম বৰুৱা অপচন ডি হোমেন বৰগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰজনীকান্ত বৰদলৈ and he was the president of Assam Sahitya Sabha in 1925 which was held at Nagaon and he also known as উপন্যাস সম্ৰাট king of novel তেওঁ 1925 চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেওঁ উপন্যাস সম্ৰাট বুলিও জনা যায় কিং অফ নভেল
ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য শৰ্ট ষ্টৰিজ বুক বেংচাটা বেংচাটা চুটি গল্পৰ কিতাপখনৰ লেখক কোন অপচনবোৰ হ'ল অপচন এ সঞ্জীৱ বৰা অপচন বি অপূৰ্ব কুমাৰ শইকীয়া অপচন সি অনুৰাধা তালুকদাৰ অপচন ডি কুল শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অপূৰ্ব কুমাৰ শইকীয়া অপূৰ্ব কুমাৰ শইকীয়া was awarded with সাহিত্য একাডেমী award 2020 for his short stories collection বেংচাটা বেংচাটা বুকখনৰ বাবে তেওঁ 2020 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য নভেল পিতা পুত্ৰ 1975 অপচনবোৰ হ'ল অপচন এ হোমেন বৰগোহাঁই অপচন বি যোগেশ দাস অপচন সি ফণী তালুকদাৰ অপচন ডি হেম বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ হোমেন বৰগোহাঁই হোমেন বৰগোহাঁই was an Assamese author and journalist he was awarded the 1978 সাহিত্য একাডেমী award in Assamese language for his novel পিতা পুত্ৰ তেওঁ পিতা পুত্ৰ নভেলখনৰ বাবে 1978 ত সাহিত্য একাডেমী বঁটা পাইছিল আজিৰ লাষ্ট কোৱেশ্চনটো হ'ল হু হেড ৰিটেন দ্য পোয়েট্ৰি এন্থোলজি অলকানন্দ 1967 অলকানন্দ কবিতা সংকলনৰ লেখক কোন অপচনবোৰ হ'ল অপচন এ হেম বৰুৱা অপচন বি নীলমণি ফুকন অপচন সি ৰঘুনাথ চৌধুৰী অপচন ডি নলিনীবালা দেৱী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নলিনীবালা দেৱী ইন 1968 she won the সাহিত্য একাডেমী award for her poetry collection অলকানন্দ and she is the first woman Assamese poet to be awarded with Padma Shri and the first lady to the chair the Assam সাহিত্য সভা তেওঁ 1968 ত সাহিত্য একাডেমী বঁটা পাইছিল অলকানন্দ কবিতা সংকলনৰ বাবে আৰু তেওঁ প্ৰথম মহিলা আছামিজ পোয়েট আছিল যিয়ে পদ্মশ্ৰী এৱাৰ্ড পাইছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়াহ'লে ভিডিওটো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু মই কম্পিটিটিভ এক্সাম ৰিলেটেড আসাম জিকে আসাম হিষ্টৰী বুকছ এণ্ড অথৰৰ ওপৰত ভিডিও বনাইছো যদি আপোনালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টৰ পৰা গৈ ভিডিওবোৰ চাই ল'ব ধন্যবাদ